ইউটিউব চেনেল চুকু মুকু ব্লগ চলা আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি অলপ বহুত দিনৰ মূৰত আমি বাহিৰলৈ ওলাই যাওঁ। তেনেহ'লে আমি বাহিৰলৈ ওলাই যাওঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকক আমি ক'লৈ গৈ আছোঁ। তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। Ya, আমি অভাৰ ভিতৰত শুনিছোঁ। ইয়া কিমান দাম ইয়াত বহুত দীঘল যাওঁ নেকি আছে লাইন ৰেড লাইন আছে ট্ৰেফিক লাইট ৰেড লাইট হ'ব ইয়াত এইটো আমি ৰ'ব লাগিব অলপ দেই আমি এতিয়া ৰ'ব লাগিব থকাত অলপ দেই এয়া চাওক কিমান গছ জৱাহৰলাল নেহৰু ষ্টেডিয়াম দিল্লীত থকা জৱাহৰলাল নেহৰু দিল্লীত থকা ষ্টেডিয়াম ফুটবল ষ্টেডিয়াম হয়। বহুত দিনৰ আগতে লকডাউন নহওঁতে আহিছিলোঁ মই এই ষ্টেডিয়ামলৈ ফুটবল মেচ চাবলৈ। এইখন আমাৰ স্কুল পাইছোঁহি এইখন আমাৰ স্কুল কেন্দ্ৰীয় বিদ্যালয় প্ৰগতি বিহাৰ এইখনতে মই এতিয়া পঢ়ি আছোঁ। এই কৰোণাৰ কাৰণে বৰ্তমান স্কুলবোৰ বন্ধ হৈ আছে সেইকাৰণে এতিয়া আহিবলৈ দিয়া নাই এতিয়া এইফালে গৈ আছোঁ এয়া পালোহি আমাৰ পাৰ্ক এই পাৰ্কখন পানী দি আমি পালোহি চেণ্ট্ৰেল পাৰ্ক নামটো চেণ্ট্ৰেল পাৰ্ক এয়া গোটেই পাৰ্কখন দেখুৱাওঁ এ চাওক ধেৰ জোলনা আছে এইখন শ্লাইড কয় এইটো এনে ঘূৰা জোলনা এইখন এখন শ্লাইড শ্লাইড কয় এইফালে গৈছোঁ মই এয়া আহি আছে এয়া পানী হৈ আছে বৰষুণ দিয়াৰ কাৰণে এয়া এয়া চাওক গোটেই পাৰ্কখন খালোঁ এয়া চাওক এইখন পাৰ্কখনৰ নাম চেণ্ট্ৰেল পাৰ্ক হয়। ইয়াতে বহুত ধুনীয়া পাৰ্কখন বহুত দিনৰ মূৰতে এই পাৰ্কখনত আহিছে আগতেও আহিছোঁ এবাৰ ইয়াতে আমি অলপ দেৰি এতিয়া হাঁহি ধেমালিকৈ খেলিম তেতিয়াহ'লে এয়া চাওক আমাৰ ভাইটি কেনেকৈ জোলনা ধৰিছে চাওক ভয় গৈছে এফালে আহোঁতে মাছ ধৰিব মুকু এয়া নহ'লে এতিয়া ময়ো খেলিম অলপ নহ'লে
মই এতিয়া আপোনালোক গোটেই পাৰ্কখন চেনেহীকেইটা দেখুৱাম আপোনালোকে চাই থাকিব দেই। বহুত ধুনীয়া লাগিব। ৰাউণ্ডকে আছে আপোনালোকক দেখাম। Tân quá.
খুৱাম ব'লা